Welcome everyone to Genius Tutorial Point. So আজি আমি study from homeৰ এটা series ওলাব গৈ আছো. So প্ৰথম start কৰি আমি class 10ৰ অসমীয়া মাধ্যমৰ class 10ৰ গণিত বিষয়টো প্ৰথমে আমি হাতত লৈছো. তো গণিতৰ আমি যেটো second chapter সেই second chapter পৰা আজি আৰম্ভ কৰিম. Second chapter টো হ'ল বহুপদ. তো বহুপদ কি আমাৰ এটো ফাৰ্ষ্টত জানিব লাগিব. বহুপদ হ'ল ইয়াতে ডেফিনিশ্যন যেনেকৈ লিখা হৈছে যে বহুপদ হ'ল এটা বীজগণিতীয় ৰাশি য'ত এটা বা ততোধিক পদ থাকে. পদবিলাক কি যে এটা বীজগণিতীয় যেতিয়া ৰাশি লিখা হয় যেনেকৈ সাপোজ যিকোনো এটা ৰাশি আমি লিখো যে সাপোজ 2x + 3 যদি এটা ৰাশি আমি বীজগণিতীয় ৰাশি বুলি কওঁ ইয়াতে 2x আৰু 3 টো প্লাসৰ দ্বাৰাই ডিফাৰেন্সিয়েট কৰি লিখা হৈছে মানে পৃথককৈ লিখা হৈছে. তো এই দুটা বেলেগ বেলেগ পদ বুলি কোৱা হয়. সো ইয়াতে আমি কি কৈছো বহুপদ কি হল বহুপদ হল এটা বীজগণিতীয় ৰাশি য'ত এটা পদ থাকিব পাৰে বা দুটা থাকিব পাৰে বা এটাতকৈ বেছি থাকিব পাৰে. যেনেকৈ উদাহৰণ লোৱা হৈছে x³ + 2x + 1 আৰু নেক্সট এটা উদাহৰণ লোৱা হৈছে x - x³ এটো এটা বহুপদ হ'ব পাৰে বাট ইয়াতে মাত্ৰ এটা পদ আছে ইয়াক এক পদ বুলি কোৱা হ'ব. এক পদ কাক কয় বা পদ হিচাপে বহুপদ কেই প্ৰকাৰ আমি তলত আলোচনা কৰিম. ইয়াতে -2 এটা বহুপদৰ হাৰিত পৰে কাৰণ -2 এটা পদ আছে যেটো পদ হ'ল ধ্ৰুৱক পদ. সো ধ্ৰুৱক বহুপদ আমি পাম তো লাহে লাহে তলত আমি আলোচনা কৰিম. সো পদ সাপেক্ষে আমাৰ বহুপদক তলত দিয়া ধৰণে ভাগ কৰা হয়. কি আছে ফাৰ্ষ্টত আছে এক পদ যাক মনোমিয়েল বুলি কোৱা হয় ইংলিছত. তো যি বহুপদত মাত্ৰ এটাহে পদ থাকে তাক কি বুলি কোৱা হয় এক পদ বুলি কোৱা হয়. যেনে x² এটা এক পদৰ এটা উদাহৰণ, -1 এটা এক পদৰ উদাহৰণ, xy² z এটা উদাহৰণ এক পদৰ যেনেকৈ -x³ y এটা এক পদৰ উদাহৰণ মানে যেটো বহুপদত মাত্ৰ এটাহে পদ থাকে মানে প্লাস বা মাইনাস দি পিনে বেলেগ পৃথককৈ বেলেগ আৰু কোনো পদ নাথাকে তাক কি বুলি কোৱা হয় এক পদ বুলি কোৱা হয়. দ্বিপদ কাক বোলে এইবিলাক ক্লাস 9 তো তোমালোকে পাই আহিছা তথাপি মই এবাৰ ৰিভিজনৰ কাৰণে মই পঢ়াই আছো. দ্বিপদ হল যাক বাইনোমিয়েল বুলি কোৱা হয় ইংলিছত. দ্বিপদ হল যি বহুপদত দুটা পদ থাকে তাক কি বুলি কোৱা হয় দ্বিপদ বুলি কোৱা হয়. যেনেকৈ উদাহৰণ লৈছো মই x + y এটা দ্বিপদৰ উদাহৰণ, x³ + 1 যিকোনো এলজেব্ৰিক এক্সপ্ৰেশন যিকোনো বীজগণিতীয় ৰাশি তুমি লিখা য'ত প্লাস বা মাইনাস চিহ্নৰে পৃথককৈ বেলেগ আন এটা পদ দিয়া থাকে এটো হল আমাৰ দ্বিপদ. তেনেকৈ ত্ৰিপদ হল ট্ৰাইনোমিয়েল হল য'ত কি থাকে তিনিটা পদ থাকে তাক কি বুলি কোৱা হয় ত্ৰিপদ বুলি কোৱা হয়. যেনেকৈ x + y³ + xyz এটা ত্ৰিপদৰ উদাহৰণ, x + y + 1 এটা ত্ৰিপদৰ উদাহৰণ, x³ + x + 1 এটা ত্ৰিপদৰ উদাহৰণ. সো তলত নোটত মই লিখি দিছো কি এটা ৰাশিত পদবোৰ যোগ বা বিয়োগ চিহ্নৰে পৃথক হৈ থাকে. ওকে যেটো মই অলৰেডি ইয়াতে মই বুজাইছিলো. ওকে ইয়াতে দুটা পদ আছে বা আমি x³ + 1 ইয়াতে প্লাসেৰে 1 আৰু x³ বেলেগ বেলেগ কৈ লিখিছো. সো এই দুটা বেলেগ বেলেগ পদ. এতিয়া আমি পঢ়িম বহুপদৰ মাত্ৰা. তো বহুপদৰ মাত্ৰা বুলিলে কাক বুজায়. সো যিকোনো এটা বহুপদ আমি ধৰি লওঁ যে এটা বহুপদত থকা চলকৰ সৰ্বোচ্চ ঘাতকে বহুপদটোৰ মাত্ৰা বুলি কোৱা হয়. মানে এটা বহুপদত এটাতকৈ বেছি অধিক চলক থাকিব পাৰে বা এটা চলকত ঘাত 1 থাকিব পাৰে, 2 থাকিব পাৰে, 3 থাকিব পাৰে. যেটো সৰ্বোচ্চ ঘাত থাকে হেতুই হল বহুপদটোৰ মাত্ৰা. যেনেকৈ এটা উদাহৰণ স্বৰূপে লোৱা হৈছে যে 2x³ + 3x² + 1 এটা বহুপদ যদি ধৰো আমি ইয়াতে চলকটো আছে x. ওকে ইয়াতে আন কোনো চলক নাই এটাই চলক আছে যেটো হল x আৰু x ত পাৱাৰ ইয়াতে বেলেগ বেলেগ কৈ আছে. ইয়াতে এটা ঠাইত 3 আছে এটা ঠাইত 2 আছে. সো আমাৰ সৰ্বোচ্চ ঘাতটো হল 3. সো সেই কাৰণে এই বহুপদটোৰ মাত্ৰা কি হ'ব আমাৰ এই বহুপদটোৰ মাত্ৰা হ'ব 3. বেলেগ এটা যদি উদাহৰণ দিম মই সাপোজ x³ 2x³ + 1 এটো এটা বহুপদ. ওকে এই বহুপদৰ চলক এটাই আছে এতে চলকটোৰ ঘাত কিমান আছে 3. সো এই বহুপদটোৰ মাত্ৰা ডিগ্ৰী যেটো কোৱা হয় ডিগ্ৰী হ'ব 3. ওকে যেনেকৈ যদি আৰু এটা উদাহৰণ দিও যে x⁴
প্লাছ এক্স কিউব প্লাছ ৱাই প্লাছ জেড। ইয়াতে চলক বেলেগ বেলেগ আছে, কিন্তু চলকত থকা ঘাত যদি আমি লক্ষ্য কৰোঁ, ইয়াতে 1 আছে, একো নাই, মতলব 1 আছে, ইয়াতে 1 আছে, ইয়াতে 3 আছে, ইয়াতে 4 আছে। তো সৰ্বোচ্চ ঘাতটো হ'ল 4। চ' গতিকে আমাৰ ইয়াৰ যিটো মাত্ৰা কিমান হ'ব? 4 হ'ব। অ'কে, চ' এনেকৈ আমি আহিছোঁ। চ' নেক্সট হ'ল যে মাত্ৰা সাপেক্ষে আমি বহুপদৰ তলত ধৰণে ভাগ কৰিব পাৰোঁ। কি এটা হ'ল, প্ৰথমে হ'ল ৰৈখিক বহুপদ। যি বহুপদৰ মাত্ৰা 1, 1 তাক কি বুলি কোৱা হয়? ৰৈখিক বহুপদ বুলি কোৱা হয়। যেনেকৈ ইয়াতে কেইটামান উদাহৰণ লোৱা হৈছে। কি x+1 এটা ৰৈখিক বহুপদৰ উদাহৰণ, 3y + z এটা ৰৈখিক বহুপদৰ উদাহৰণ। single x is a example of ৰৈখিক বহুপদৰ এটা উদাহৰণ হয়। single x যদি লিখা তথাপিও এটা কি হ'ব? এইটো এটা ৰৈখিক বহুপদ হ'ব, কাৰণ ইয়াতে যিটো ঘাত আছে x ৰ ওপৰত সেইটো আছে 1। চ' সাধাৰণ আৰ্হি হ'ল, মানে ৰৈখিক বহুপদৰ সাধাৰণ যিটো আৰ্হি সেইটো হ'ল ax + b, য'ত a আৰু b দুটা কি? বাস্তৱ সংখ্যা, আৰু য'ত a টো কি হ'ব নোৱাৰে? এইটো হ'ব নোৱাৰে 0। তো a 0 হ'লে আমাৰ x নাথাকে, আমাৰ চলকে নাথাকে, তো তেনেহ'লে আমাৰ ৰৈখিক বহুপদ আমি ক'ব নোৱাৰি। তো a টো 0 হ'ব নোৱাৰে, b টো 0 হ'ব পাৰে, নো ডাউট, কিন্তু a টো 0 হ'ব নোৱাৰে, আৰু a b দুটা কি সংখ্যা? বাস্তৱ সংখ্যা। নেক্সট হ'ল আমাৰ দ্বিঘাত বহুপদ আহে। নেক্সট যিটো ধৰণ, নেক্সট যিটো টাইপ, দ্বিঘাত বহুপদ কাক বোলে? ইংলিছত কি কয়? কোৱাড্ৰেটিক পলিনমিয়েল। দ্বিঘাত বহুপদ কাক কয়? যি বহুপদৰ মাত্ৰা 2 থাকে তাক কি বুলি কোৱা হয়? দ্বিঘাত বহুপদ বুলি কোৱা হয়। যেনেকৈ x² + 1, মানে স্কোৱাৰ থাকিব লাগিব, হাইষ্ট যিটো আমাৰ ঘাত, মানে যিটো মাত্ৰা, সেইটো কিমান থাকিব লাগিব? 2 থাকিব লাগিব। যেনেকৈ 3x² + y + c এটা দ্বিঘাত বহুপদৰ উদাহৰণ। প্ৰকৃততে এটা দ্বিঘাত বহুপদৰ আৰ্হি কেনেকৈ লিখিব পাৰি? এটা সাধাৰণ আৰ্হিটো হ'ল ax² + bx + c, য'ত a b c তিনিটা কি? a b c তিনিটা হ'ল আমাৰ বাস্তৱ সংখ্যা, আৰু a কি হ'ব নোৱাৰে? 0 হ'ব নোৱাৰে। a 0 হ'লে আমি স্কোৱাৰৰ যিটো টাৰ্ম, স্কোৱাৰৰ যিটো পদ, সেই পদটো আমি নাপাওঁ, সেইকাৰণে কি হ'ব নোৱাৰে? এৰ মান কি হ'ব নোৱাৰে? 0 হ'ব নোৱাৰে। তো এইটো মনত ৰাখিবা তোমালোকে, যে আমাৰ এইটো হ'ল দ্বিঘাত বহুপদৰ আৰ্হি ax² + bx + c। আমাৰ নেক্সট যিটো আমাৰ এইটো চেপ্টাৰৰ যিটো দ্বিতীয় অনুশীলনী আছে, তাতে আমি দ্বিঘাত বহুপদৰ বিষয়ে আমি বহুত কথা শিকিম। তো তোমালোকে এইটো তোমালোকে নিশ্চয় মনত ৰাখিবা। চ' এতিয়া হ'ল আমাৰ ত্ৰিঘাত বহুপদ, মানে যদি ঘাত 3 হয় তেন্তে তাক কি বুলি কোৱা হয়? ত্ৰিঘাত বহুপদ বুলি কোৱা হয়। যেনেকৈ উদাহৰণ যদি আমি লওঁ, এটা ত্ৰিঘাত বহুপদৰ উদাহৰণ কি হ'ব পাৰে? যে 3x³ + x + 1, যেনেকৈ আৰু এটা উদাহৰণ কি লৈছোঁ, ইয়াতে 2x³ + 1, তুমি যিকোনো লিখিব পাৰিবা, বাট তাতে মেক্সিমাম পাৱাৰ কিমান থাকিব লাগিব? 3। আৰু ইয়াৰ সাধাৰণ যিটো আৰ্হি ত্ৰিঘাত বহুপদৰ আৰ্হিটো হ'ল ax³ + bx + c + d। অ'কে, য'ত a b c d এই চাৰিটা কি? বাস্তৱ সংখ্যা, আৰু a is not equal to 0। এতিয়া টোকাত কিছুমান পইণ্ট লিখা হৈছে। ইয়াতে লিখা হৈছে যে এটা বহুপদত কেৱল মাত্ৰ ধ্ৰুৱক পদ থাকিলে তাক কি বুলি কোৱা হয়? ধ্ৰুৱক বহুপদ। চাপ'জ যেনেকৈ এটা উদাহৰণ লওঁ, যদি চাপ'জ এটা বহুপদত মাত্ৰ এটা সংখ্যাই আছে, চাপ'জ 4 আছে, -4 আছে, এইটো এটা বহুপদ হয়। তাক কি বুলি কোৱা হয়? কাৰণ ইয়াতে অনলি ধ্ৰুৱক পদহে আছে, সেইকাৰণে কি বুলি কোৱা হয়? ইয়াক ধ্ৰুৱক বহুপদ বুলি কোৱা হ'ব। অ'কে, চ' অ'কে, এতিয়া চাওঁ, যেনেকৈ -24 এটা ধ্ৰুৱক বহুপদৰ উদাহৰণ হ'ব পাৰে, 2√5 এটা ধ্ৰুৱক বহুপদৰ উদাহৰণ হ'ব পাৰে। চ' জাষ্ট ধ্ৰুৱক বহুপদ হ'ল সেইটো বহুপদে য'ত কেৱল ধ্ৰুৱক সংখ্যাই, ধ্ৰুৱক পদহে আছে, তাতে চলক থাকিব নোৱাৰে। 0 এটা ধ্ৰুৱক সংখ্যা, কিন্তু ইয়াক 0 কি বুলি কোৱা হয়? 0 বহুপদ বুলি, 0 পলিনমিয়েল বুলি কোৱা হয়। 0 বহুপদ আমি পঢ়িম, বহুপদৰ 0 বুলিলে কাক বুজায় একচুৱেলি। তো কিছুমানে 0ৰ বিষয়ে বেলেগ বেলেগ কিছুমানৰ ধাৰণা থাকি যায়, যে কিছুমান ছাত্ৰ ছাত্ৰীয়ে ভাবে যে এটা বহুপদৰ 0 মানে এইটো 0ক বুজায়। নহয়, এইটো ভুল কনচেপ্ট এটা। কাৰণ বহুপদৰ 0 হ'ল যে চাপ'জ এটা বহুপদ x ৰ বহুপদ। কাৰ বহুপদ? x ৰ বহুপদ। চাপ'জ px এটা বহুপদ, যিটোত অনলি কি চলক আছে? x এটা চলক হিচাপে আছে। তো তেতিয়া x ৰ যিকেইটা মানৰ বাবে এই px ৰ মান 0 হ'ব, x ৰ সেইকেইটা মানক কি বুলি কোৱা হ'ব? p
pxৰ শূন্য বুলি কোৱা হ'ব আকৌ মন কৰিবা যে সাপোজ মই এটা xৰ বহুপদ px ধৰি ললো px হল xৰ বহুপদ তো এই xৰ বহুপদটো xৰ যিকেইটা মানৰ বাবে pxৰ পুৰা বহুপদটোৰ মান 0 হ'ব ৰিজাল্ট কি হ'ব বহুপদটোৰ ৰিজাল্ট কি হ'ব শূন্য সেইকেইটা মানক xৰ সেইকেইটা মানক এই pxৰ শূন্য বুলি কোৱা হ'ব ওকে তো ডেফিনেশ্যনটো এনেকৈ দিব পাৰা যে এটা বাস্তৱ সংখ্যা k এটা বহুপদ pxৰ শূন্য বুলি কোৱা হ'ব যদিহে px = 0 = 1 মানে p of k = px = k = 0 অৰ্থাৎ বা তুমি লিখিব পাৰা বা p of k = 0 ওকে সো ধৰা হল এটা উদাহৰণ আমি ধৰিলো যে p of x = x ৰ এটা বহুপদৰ উদাহৰণ ধৰিছো 2x + 5 এটো এটা ৰৈখিক বহুপদৰ উদাহৰণ ইয়াৰ k এটা শূন্য বুলি ধৰি ললো যদি k এইটো বহুপদৰ k এটা শূন্য হয় তেন্তে p of k = 0 হেতু আমি অলৰেডি ডেফিনিশ্যনৰ পৰা পালো সো অৰ্থাৎ x ৰ ঠাইত কি বহাব লাগিব আমাৰ k বহাব লাগিব কাৰণ ইয়াতে x ৰ ঠাইত কি ধৰিছো k তো ইয়াতে x ৰ ঠাইত যদি k বহাও কি হ'ব 2k + 5 = 0 ইয়াৰ পৰা k কিমান ওলাই 2k = -5 5 তো ইয়াতে আহিলে -5 হ'ব implies k = -5/2 অৰ্থাৎ এইটো বহুপদৰ এটা শূন্য হল -5/2 অৰ্থাৎ ইয়াৰ পৰা এইটো বুজিব পাৰিবা যে -5/2 যদি x ৰ ঠাইত বহাও তেন্তে এই px ৰ মান কিমান হ'ব 0 ওকে এতিয়া আমি পঢ়িম এটা বহুপদৰ শূন্যৰ জ্যামিতিক অৰ্থ মানে এটা বহুপদৰ যে আমি শূন্য কেটা পাও তো তাৰ জ্যামিতিক অৰ্থ মানে জ্যামিতিক ৰিপ্ৰেজেন্টেশন কেনেকৈ আমি দিব পাৰো তাৰ মানে লেখত তাক কেনেকৈ বৰ্ণনা কৰিব পাৰো এটা ৰৈখিক বহুপদৰ আৰ্হিটো কেনেকুৱা আছিল মই আকৌ এবাৰ মই তোমালোকক বুজাই দি আছো সাপোজ এটা ৰৈখিক বহুপদৰ আৰ্হি লিখিম তো কেনেকৈ লিখিম ax + b আমি অলৰেডি জানিছিলো যে ax + b হল এটা ৰৈখিক বহুপদৰ আৰ্হি ইয়াতে এটা চলকে আছে আৰু তোমালোকে মন কৰিবা এটা ৰৈখিক বহুপদৰ যেটো গ্ৰাফ হয় যেটো লেখ হয় এটো হয় এটা সৰল ৰেখা এটা কি ৰেখা সৰল ৰেখা এটো এনেকৈ হ'ব পাৰে বা এনেকৈ হ'ব পাৰে যিকোনো হ'ব পাৰে কিন্তু মন কৰিবা যদি এটা ৰৈখিক বহুপদৰ আমি লেখ অঙ্কন কৰো তেন্তে যদি আৰু হেতু যদি সৰল ৰেখা পাও আমি অফ কোর্স আমি সৰল ৰেখাই পাম এটা ৰৈখিক বহুপদৰ যেটো লেখ সৰল ৰেখা এটাই x অক্ষক আৰু y অক্ষক কটা বিন্দু ক্ৰমে 1 1 মানে x অক্ষত মাত্ৰ এটা বিন্দুতে কাটিব এটা সৰল ৰেখাই আৰু y অক্ষত কাটিলে কেইটা বিন্দুত কাটিব এটা বিন্দুত আৰু যদি আমাৰ যদি দ্বিঘাত বহুপদৰ উদাহৰণ লও px = suppose ax² + bx + c এটো এটা দ্বিঘাত বহুপদৰ উদাহৰণ এটো কি হয় এটোৰ যেটো এটোৰ গ্ৰাফটো হয় এটা অধিবৃত্ত যেনেকৈ এনেকৈ হ'ব পাৰে তো এনেকৈ হ'ব পাৰে তো এটো হলে কি হয় যে x অক্ষত দুটা বিন্দুত বেলেগ বিন্দুত কাটে এটো হলে কি হয় কেইটা বিন্দুত কাটে দুটা বেলেগ বিন্দুত x অক্ষত কাটিব সো মন কৰিবা যে এটো ফিক্স যে যদি এটা ৰৈখিক বহুপদ তুমি অঙ্কন কৰা এটো কমসে কম এটা অক্ষত কাটিব এটা বিন্দুত কাটিব x অক্ষত আৰু এটা যদি তুমি দ্বিঘাত বহুপদ অঙ্কন কৰা এটো কেইটা বিন্দুত কাটিব x অক্ষক দুটা বিন্দুত কাটিব ওকে সো ইয়াৰ পৰা কি গম পোৱা যায় y = suppose মই ললো y = p of x মানে x ৰ এটা বহুপদক y বুলি ধৰিলো সো এই বহুপদৰ গ্ৰাফটোৱে লেখটোৱে x অক্ষত যিমানটা বিন্দুত কাটে suppose দুটা বিন্দুত কাটে তিনটা বিন্দুত কাটে তো যিমানটা বিন্দুত কাটে সেই বিন্দু কেইটাৰ সংখ্যাই হ'ব এই বহুপদৰ শূন্যৰ সংখ্যা ইয়াতে মই লিখি দিছো অলৰেডি y = px x অক্ষত কটা বিন্দুৰ সংখ্যাই হল px ৰ শূন্যৰ সংখ্যা সো এটো ৰিলেটেড আমাৰ এটা অনুৰণী আমি পাম যেটো হল অনুৰণী 2.1 ইয়াৰে কিছুমান কোৱেশ্চন আমি পঢ়িম ফাৰ্ষ্টত মই অনুৰণী যোৱাৰ আগতে উদাহৰণৰ কেইটামান অংক দেখাব খুজিম সো উদাহৰণৰ অংকবিলাকৰ মাজত এটো যদি আমি চাও যে উদাহৰণ 1 ৰ যেটো অংক আছে আমাৰ ইয়াতে সো উদাহৰণ 1 ৰ যিখিনি অংক আছে ইয়াতে কি কৈছে ইয়াতে তলত দিয়া চিত্ৰৰ পৰা চিত্ৰবোৰ লক্ষ্য কৰিব দিছে আৰু প্ৰতিটোতে
px বহুপদটো y বুলি ধৰা হৈছে আৰু প্ৰতিটো লেখৰ পৰা px ৰ শূন্য সংখ্যা ওলাব দিছে। তো ইয়াতে এটা চিম্পল লজিক যে আমাৰ এই লেখ কেইটাই x অক্ষত যিমান কেইটা বিন্দুত কাটিছে সেইকেইটাই হ'ব শূন্যৰ সংখ্যা। যেনেকৈ প্ৰথম লেখটোৱে কিমানটা বিন্দুত কাটিছে, এটা বিন্দুত। তো কেনেকৈ লিখিব লাগে, যিহেতু লেখটোৱে x অক্ষত মাত্ৰ এটা বিন্দুতে কাটিছে, গতিকে শূন্যৰ সংখ্যা কিমান 1। এইটো লেখে দুটা বিন্দুত কাটিছে, এইটো লেখে এটা দুটা তিনিটা বিন্দুত কাটিছে, তো শূন্যৰ সংখ্যা 3টা হ'ব। এইটো লেখে এটা বিন্দুত কাটিছে, এইটো লেখে এটা বিন্দুত কাটিছে, তো এটা হ'ব। এইটো লেখে 1 2 3 4 চাৰিটা বিন্দুত কাটিছে, তো শূন্যৰ সংখ্যা কিমান হ'ব, 4 হ'ব। সিমিলাৰলি মই যদি অনুৰণী চাওঁ 2.1ত কি হ'ব, ইয়াতে যিটো লেখ 1 নম্বৰত যিটো লেখ আছে সেইটো লেখে এটা বিন্দুটো কাটা নাই, y অক্ষত এটা বিন্দুত কাটিছে কিন্তু x অক্ষত এটা বিন্দুটো কাটা নাই, গতিকে নিৰ্ণয় শূন্যৰ সংখ্যা কিমান 0। আৰু নেক্সট এইটো যিটো লেখ আছে কিতাপৰ 2 নম্বৰত, এইটো লেখে x অক্ষত এটা বিন্দুত কাটিছে, তো লেখটোৱে x অক্ষত এটা বিন্দুতেহে কাটিছে, তেন্তে শূন্যৰ সংখ্যা কিমান 1। 3 নম্বৰ এইটো যিটো লেখ আছে, লেখটো x অক্ষত কিমানটা বিন্দুত কাটিছে, 1 2 3 তিনিটা বিন্দুত কাটিছে, তো শূন্যৰ সংখ্যা কিমান হ'ব 3। এইটো কিমানটা বিন্দুত কাটিছে, দুটা বিন্দুত কাটিছে, তো শূন্যৰ সংখ্যা 2। সিমিলাৰলি এইটো 5 নম্বৰ কিমানটা বিন্দুত কাটিছে, এটা দুটা তিনিটা চাৰিটা বিন্দুত কাটিছে, তো লেখটোৱে ইয়াতে x অক্ষক চাৰিটা বিন্দুত কাটিছে, গতিকে শূন্যৰ সংখ্যা কিমান হ'ব 4। 6 নম্বৰ যিটো লেখ আছে এইটো লেখে x অক্ষক এটা দুটা তিনিটা বিন্দুত কাটিছে, তো শূন্যৰ সংখ্যা কিমান হ'ব 3। আজি মই ইয়াতে ষ্টপ কৰিব খুজি আছোঁ। নেক্সট ক্লাছত আমি নেক্সট এক্সাৰচাইজ যিটো আছে এইটোৰ কনচেপ্ট আমি ফাৰ্ষ্টত পঢ়িম, তাৰপিছত এক্সাৰচাইজত যাম। তো তোমালোকৰ যদি কিবা ডাউট থাকে মোৰ এই দুটা কণ্টেক্ট নম্বৰত তোমালোকে এইটো হোৱাটছআপ কৰিব পাৰিবা, আৰু যদি হোৱাটছআপ যোগেদি নহয় তোমালোকে ডাইৰেক্ট মোক ফোন কৰিব পাৰিবা। I will try to solve every single doubt of yours. So thank you for watching. Stay connected to GTV.